দেশৰ প্ৰতিগৰাকী ব্যক্তিয়ে যাতে সুস্বাস্থ্যৰ গৰাকী হৈ থাকিব পাৰে তাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ স্বাস্থ্য ব্যৱস্থাটো গতিশীল কৰি তুলিছে। সমাজৰ দৰিদ্ৰজনেও যাতে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ থাকিব নালাগে আৰু আধুনিক চিকিৎসা সেৱা সহজে আৰু নিশ্চিতভাৱে লাভ কৰিব পাৰে তাৰ বাবে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা বা PMJ আৰম্ভ কৰি নগদবিহীন চিকিৎসা সেৱা 5 লাখ টকা পৰ্যন্ত আগবঢ়াই অহা হৈছে। ইয়াৰ ফলত আমাৰ ৰাজ্যখনৰো আৰ্থিকভাৱে পিছপৰা 2,50,000ৰো অধিক নাগৰিকে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত নগদবিহীন চিকিৎসাৰ সুবিধা লাভ কৰিছে। অটল অমৃত অভিযান সমিতিয়ে এতিয়া আপোনাৰ ঘৰৰ ওচৰৰ স্থানতেই PMJ কাৰ্ড প্ৰদান কৰি ৰাজ্যৰ প্ৰায় 1,25 লাখ হিতাধিকাৰীক নগদবিহীন স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে আপকে দ্বাৰ আয়ুষ্মান অৰ্থাৎ আপোনাৰ পদূলিত আয়ুষ্মান নামে এটা অভিযান আৰম্ভ কৰিছে। এতিয়া সকলো ব্লক আৰু পঞ্চায়ত পৰ্যায়ৰ ঘৰৰ সমীপৱৰ্তী স্থানত নাগৰিকে PMJ অধীনত নিজৰ যোগ্যতা পৰীক্ষা কৰিব পাৰিব আৰু যিসকলৰ নাম PMJ আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হৈছে তেওঁলোকে কাৰ্ড বনাব পাৰিব। অৱশ্যে ৰাইজে মনত ৰাখিব যে 2011 চনৰ ইকনমিক চেনচাছত যাৰ নাম দৰিদ্ৰ পৰিয়াল হিচাপে সমাহিত হৈছে তেওঁলোকেহে PMJ আঁচনিৰ অধীনত কাৰ্ড বনাব পাৰিব। এই কাম এতিয়া ৱেবছাইটৰ যোগেৰে অনলাইন ব্যৱস্থাৰেও সম্ভৱ হৈ উঠিছে। এই সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ বিনামূলীয়া। যোৱা কেইদিনমানৰ পৰা ৰাজ্যখনত কিছু মধ্যভোগীয়ে এই কাৰ্ড বনোৱাৰ বিপৰীতে ধন দাবী কৰাৰ কিছু নিৰ্দিষ্ট অভিযোগ আমি লাভ কৰিছোঁ। মই ৰাইজক অনুৰোধ কৰিম, কোনোবাই যদি PMJ আঁচনিৰ কাৰ্ড বনোৱাৰ বিপৰীতে টকা দাবী কৰে তেন্তে শুল্কবিহীন 18010309975 মই আকৌ এবাৰ কৈ দিছোঁ 18010309975 এই নম্বৰত ফোন কৰি অভিযোগ দিব। আৰু মই আপোনালোকক জনাব খুজিছোঁ যে এই অভিযোগৰ ওপৰত আমি তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। প্ৰধানমন্ত্ৰীৰ এই জনদৰদী আৰু সম্পূৰ্ণ বিনামূলীয়া কাৰ্যসূচীৰ জৰিয়তে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰাৰ লগতে এখন স্বাস্থ্যসন্মত ভাৰতবৰ্ষ আমি গঢ়ি তুলিব লাগিব। আপোনালোকৰ সহযোগিতা কামনা কৰিলোঁ।